নমস্কাৰ, প্ৰাসংগিকলৈ স্বাগতম। আমি এই চেনেলটোত আপোনালোকৰ বাবে ইতিহাস, সংস্কৃতি, ধৰ্ম আদিৰ কাহিনীবোৰ জীৱন্ত কৰি ৰাখোঁ। আজি আমি এই ভিডিঅ'টোত মহাভাৰতৰ এটা ৰহস্যময় কাহিনীৰ বিষয়ে উপস্থাপন কৰিম। সেয়া হ'ল দ্ৰুপদীৰ 5জন পুৰুষৰ সৈতে বিবাহ। আপুনি জানেনে, মহাভাৰতৰ অন্যতম আমোদজনক আৰু বিতৰ্কিত কাহিনী হৈছে দ্ৰুপদীৰ 5জন পুৰুষৰ সৈতে বিবাহ। এই প্ৰশ্নই আমাক ইতিহাস, ধৰ্ম আৰু মানৱ সম্পৰ্কৰ গভীৰতালৈ লৈ যায়। এই কাহিনীটো ইমানেই গভীৰ আৰু ৰহস্যময় যে আমি প্ৰতিবাৰে শুনিলেই নতুন কিবা এটা শিকিব পাৰোঁ। গতিকে আজি আমি জানিব পাৰিম যে দ্ৰুপদীয়ে কিয় 5জন পাণ্ডৱক বিবাহ কৰাব লগা হ'ল। এই কাহিনীটোৰ আৰম্ভ হয় ৰজা দ্ৰুপদৰ ৰাজসভাত, য'ত দ্ৰুপদী স্বয়ম্বৰৰ আয়োজন কৰা হৈছিল। এয়া কোনো সাধাৰণ স্বয়ম্বৰ নাছিল। ৰজা দ্ৰুপদে নিজৰ কন্যাৰ স্বয়ম্বৰৰ বাবে এক অনন্য পৰীক্ষা নিৰ্ধাৰণ কৰিছিল। ভাৰতৰ মহান যোদ্ধা আৰু ৰজাসকলে এই স্বয়ম্বৰৰ বাবে একত্ৰ হৈছিল। সেই অনুসৰি ৰাজসভাত এটা স্তম্ভ স্থাপন কৰা হৈছিল আৰু স্তম্ভটোৰ মূৰত এটা ঘূৰ্ণনশীল যন্ত্ৰ লগাই দিয়া হৈছিল। এই যন্ত্ৰটোৰ ওপৰত এটা কাঠৰ মাছ স্থাপন কৰি তলত পানীৰ টাব ৰখা হৈছিল, য'ত মাছৰ প্ৰতিফলন দেখা পোৱা গৈছিল। প্ৰতিযোগী বীৰ যোদ্ধাসকলে এই প্ৰতিফলনটোলৈ লক্ষ্য কৰি ওপৰৰ মাছটোৰ চকু ভেদ কৰিবলৈ দিয়া হৈছিল। প্ৰতিজন উচ্চাকাংক্ষী ৰাজকুমাৰক মাত্ৰ এটাহে সুযোগ দিয়া হৈছিল। অলপ পিছতে প্ৰতিযোগিতা আৰম্ভ হ'ল। ইজনৰ পিছত সিজন মহান ধনুৰ্বিদে নিজৰ দক্ষতা প্ৰদৰ্শনৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। অলপ সময়ৰ পাছত সেই স্বয়ম্বৰত ব্ৰাহ্মণৰ সাজ পৰিধিত অৰ্জুনে প্ৰৱেশ কৰিলে। ধনুখন হাতত তুলি লৈ অৰ্জুনে মাছৰ চকুত লক্ষ্য ভেদ কৰিলে। ৰাজসভাত হৰ্ষধ্বনিৰ শব্দ শুনিবলৈ পোৱা গ'ল। অৰ্জুনে এই স্বয়ম্বৰত জয়লাভ কৰাৰ ফলত দ্ৰুপদীক তেওঁ পত্নী হিচাপে পালে। কিন্তু এই কাহিনী ইয়াতেই শেষ নহয়। প্ৰকৃত টাৰ্ণিং পইণ্টটো আহিল যেতিয়া পাণ্ডৱসকলে দ্ৰুপদীৰ সৈতে নিজৰ মাত কুন্তীৰ ওচৰ পালেগৈ। মাতৃ কুন্তীৰ ওচৰ পাই ভীমে হাঁহি হাঁহি ক'লে, মাতৃ চাওকচোন আমি কি আনিছোঁ। কুন্তীয়ে নোচোৱাকৈ ক'লে, তোমালোকে যি আনিছা তোমালোকৰ মাজত ভগাই লোৱা। এই কথা শুনি সকলো পাণ্ডৱ স্তম্ভিত হৈ পৰিল। কুন্তীৰ এই বক্তব্যৰ ফলতেই মহাভাৰতৰ কাহিনীয়ে এক নতুন মূৰ ল'লে। ই কেৱল এটা ভুল আছিল নে আঁৰত কোনো ঐশ্বৰিক পৰিকল্পনা লুকাই আছিল? এই কথা জানিবলৈ আমি আগবাঢ়িব লাগিব কাহিনীৰ পৰৱৰ্তী আগভাগত। কুন্তীৰ এই বাক্যই পাণ্ডৱসকলক এক বিপাঙত পেলালে। পাণ্ডৱসকলে ধৰ্ম পালনত বিশ্বাস কৰিছিল আৰু তেওঁলোকৰ বাবে মাতৃৰ বাবে বাক্য আদেশৰ দৰেই আছিল। এই পৰিস্থিতিত কি কৰিব লাগে তেওঁলোকে বুজি পোৱা নাই। ঠিক সেই সময়তে ভগৱানৰ একান্ত ভক্ত আৰু পথ প্ৰদৰ্শক নাৰদ মুনিয়ে হস্তক্ষেপ কৰিলে। নাৰদ মুনিয়ে তেওঁলোকক কয় যে দ্ৰুপদীৰ 5 পাণ্ডৱৰ লগত বিবাহ অপৰিকল্পিত নহয়, বৰঞ্চ ই এক ঐশ্বৰিক পৰিকল্পনা। নাৰদ মুনিয়ে কয় যে পাণ্ডৱসকলে একত্ৰিত হৈ থকাটো অতি প্ৰয়োজন। দ্ৰুপদী যদি মাত্ৰ এজন পাণ্ডৱৰ পত্নী হৈ পৰিলহেঁতেন তেন্তে তেওঁলোকৰ মাজত বিভাজন হ'ব পাৰিলহেঁতেন। পঞ্চ পাণ্ডৱৰ ঐক্য আৰু ধৰ্ম ৰক্ষাৰ বাবে এই বিবাহৰ প্ৰয়োজন আছিল। কিন্তু এই কাহিনীটোৰ আন এটা দিশ আছে। দ্ৰুপদীৰ আগৰ জন্মৰ এটা অভিশাপ আছিল। তেওঁ এগৰাকী তপস্বী আছিল আৰু ভগৱান শিৱৰ পৰা বৰ হিচাপে এনে এজন স্বামী বিচাৰিছিল যিয়ে ধৰ্মত অটল থাকে, আটাইতকৈ শক্তিশালী হয়, অদ্বিতীয় ধনুৰ্ধৰ হয়, সুন্দৰ হয় আৰু জ্ঞানী হয়। ভগৱান শিৱই তেওঁক ক'লে যে এনেকুৱা কোনো পুৰুষ নাই যাৰ এই সকলোবোৰ গুণ আছে। গতিকে পৰৱৰ্তী জন্মত তুমি এই সকলোবোৰ গুণৰ অধিকাৰী হিচাপে 5জন স্বামী লাভ কৰিবা। এই বিবাহো সেই সময়ৰ সমাজ আৰু ধৰ্মৰ নিয়ম অনুযায়ীয়ে আছিল। পাণ্ডৱসকলৰ উদ্দেশ্য আছিল ধৰ্ম প্ৰতিষ্ঠা আৰু আদৰ্শ ৰাষ্ট্ৰ সৃষ্টি কৰা। দ্ৰুপদীৰ সৈতে বিবাহে এই লক্ষ্যক সুদৃঢ় কৰি তুলিছিল। ইয়াৰ সমান্তৰালকৈ এই বিবাহে সেই সময়ৰ সমাজত নাৰীৰ ভূমিকা আৰু ক্ষমতাও দেখুৱাইছে। দ্ৰুপদী কেৱল পাণ্ডৱৰ পত্নী নাছিল, যুদ্ধ আৰু ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এগৰাকী শক্তিশালী আৰু বুদ্ধিমান নাৰী আছিল। গতিকে বন্ধুসকল, পঞ্চ পাণ্ডৱৰ সৈতে দ্ৰুপদীৰ বিবাহ কেৱল ঐশ্বৰিক পৰিকল্পনা নাছিল, ই আছিল সমাজ আৰু ধৰ্ম আৰু ঐক্যৰ প্ৰতীক। এই কাহিনীয়ে আমাক শিকাইছে যে কেনেকৈ কঠিন পৰিস্থিতিটো ধৰ্ম আৰু কৰ্তব্য পালন কৰিব পাৰি। গতিকে বন্ধুসকল, যদিহে আপোনালোকৰ কাহিনীটো ভাল লাগিল তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'ত আমি লৈ আহিম মহাভাৰতৰ আন এক আমোদজনক কাহিনী। ধন্যবাদ।